নমস্কাৰ ভিউয়াৰ্স, এই লেচুৰ বতৰত আমি আপোনালোকৰ আগত লেচুৰে বনোৱা এটা সহজ মিঠাইৰ ৰেচিপি লৈ আহিছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব যাতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। বলকচোন আৰম্ভ কৰোঁ। লেচু মিঠাই বনাবলৈ 8টাৰ পৰা 10টামান পকা মিঠা লেচু ল'ব আৰু তাৰ বাকলিবোৰ গুচাই ল'ব। বেছি টেঙা ধৰণৰ লেচু নল'ব আৰু ভালকৈ পকা লেচুৱে ল'ব আৰু তাৰপিছত তাৰ গুটিবোৰ এৰুৱাই ল'ব। এতিয়া এটা মিক্সিৰ বাটিত এই লেচুকেইটা দি কেনে তাক পানী নিদিয়াকৈ এটা মিহি পেষ্ট বনাই ল'ব। পেষ্টটোত কোনো ধৰণৰ পানীৰ ব্যৱহাৰ নকৰিব আৰু এনেকুৱা ধৰণৰ এটা মিহি আমাক পেষ্টৰ দৰকাৰ হ'ব। এতিয়া এটা বাটিত 2 চামুচ আফুগুটি ল'ব আৰু তাত কেইটপালমান ৰঙা ফুড কালাৰ দি কেনে ভালকৈ মিহলাই ল'ব। এতিয়া এটা কেৰাহী বা পেন গৰম কৰি ল'ব আৰু তাত এই ৰং মিহলোৱা আফুগুটিখিনি 2 মিনিটমান শুকানে ভাজি ল'ব। ফ্লেমটো একেবাৰে ল' ৰাখিব আৰু সাৱধানে ভাজিব যাতে ই জ্বলি নাযায় আৰু তাক উঠাই ৰাখি থ'ব। এতিয়া এটা কেৰাহীত বা পেনত 1 চাহ চামুচ ঘি গৰম কৰি ল'ব আৰু তাত আধা কাপ গাখীৰ দিব। ঘিখিনি আৰু গাখীৰখিনি ভালকৈ মিহলাই ল'ব। এই মিঠাইটোত আমি কোনো ধৰণৰ চেনিৰ ব্যৱহাৰ নকৰোঁ। তাৰপিছত 1 কাপ পাউডাৰ গাখীৰ মিহলাই দিব আৰু তাক ভালকৈ মিহলাই ল'ব। চাব যাতে কোনো ধৰণৰ গোটা নাথাকে আৰু তাৰপিছত লেচুৰ পেষ্টখিনি দি দিব আৰু তাক ভালকৈ মিহলাই ল'ব। কণ্টিনিউৱাছলি তাক আপুনি লৰাই থাকিব লাগিব আৰু ফ্লেমটো একেবাৰে ল' ৰাখিব আৰম্ভণিৰ পৰাই আৰু তাক কণ্টিনিউৱাছলি লৰাই থাকিব। এতিয়া তাত কেইটপালমান ৰঙা ফুড কালাৰ এড কৰি দিব। সেইটো অপশ্যনেল হয়, নিদিবও পাৰে, কিন্তু দিলে এটা খুব ধুনীয়া ৰং আহিব আৰু তাক ভালকৈ মিহলাই ল'ব। চাব যাতে কোনো ধৰণৰ গোটা অংশ নাথাকে। তেনেকৈ তাক কণ্টিনিউৱাছলি লৰাই তাৰ শুকাই যোৱা ধৰণৰ হোৱাকৈ তাক মিক্স কৰি থাকিব। আমি ইয়াতে চেনিৰ ব্যৱহাৰ কৰা নাই কাৰণ মিল্ক পাউডাৰত মিঠা থাকেই। আপোনালোকে যদি বিচাৰে চেনি দিবলৈ তেন্তে গুড়ি চেনি ব্যৱহাৰ কৰিব, কিন্তু জুই বন্ধ কৰাৰ পিছতহে। এতিয়া এইখিনিত আপুনি 1 চাহ চামুচ আকৌ ঘি মিহলাই ল'ব আৰু তাক ভালকৈ পিটিকি কেনে ঘিখিনি সোমাই যোৱাকৈ তাক হেতাৰে অলপ হেঁচি কেনে লৰাই থাকিব। যেতিয়া এইখিনি কেৰাহীৰ পৰা এৰুৱাই আহিব, লাগি নধৰিব, তেন্তে ই হৈ গৈছে। জুইটো বন্ধ কৰি দিব। এই সময়খিনিতে আপুনি গুড়ি চেনি এড কৰিব পাৰে যদি বিচাৰে। এতিয়া তাক গৰমে এখন প্লেটত ওলাই লৈ ভালকৈ তাক মঠি ল'ব। তাক একেবাৰে মিহি কৰি ল'ব আৰু গৰমে কৰিব। এতিয়া অলপকৈ লৈ হাতৰ তলুৱাৰ সহায়ত গোল কৰি দিব আৰু হাতৰ তলুৱাত অলপমান ঘি লগাই লৈ তাক লেচুৰ এটা আকৃতি দিবলৈ চেষ্টা কৰিব আৰু আঙুলিৰে ওপৰৰ অংশখিনি অলপ হেঁচি কেনে তাক সম্পূৰ্ণ এটা লেচুৰ আকৃতি দিবলৈ চেষ্টা কৰিব। তাৰপিছত ৰঙীন আফুগুটিখিনিত এইটো ভালকৈ লেটিয়াই ল'ব। ভালকৈ লগাই দিব আফুগুটিখিনি যাতে ই ভালকৈ লাগি ধৰে আৰু তাৰপিছত এটাকৈ প্লেটত উলিয়াই ল'ব আৰু গোটেইখিনি তেনেকৈ বনাই ল'ব। হৈ গ'ল আপোনাৰ সহজতে বনোৱা লেচুৰ মিঠাই ৰেডি। আপোনালোকৰ যদি আমাৰ ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।